হাই ফ্ৰেণ্ডছ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো মানে কোনো ব্লগিং ভিডিঅ' নহয়। তো আপোনালোকক আজি দেখাম পালচাৰৰ চাউণ্ডটো কেনেকৈ চেঞ্জ কৰিব পাৰি, মানে এক্সজষ্ট চাউণ্ডটো অলপ চেঞ্জ কৰিব পাৰি। চ' কি কৰিলেনো চাউণ্ডটো চেঞ্জ হয় আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। চ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চ' আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া মই আপোনালোকক দেখাম যে পালচাৰ চাউণ্ডটো কেনেকৈ চেঞ্জ কৰিব পাৰি। তো এইখন হৈছে BS4 পালচাৰ 150। তো এইখন হৈছে পালচাৰ BS6ৰ, এতিয়া নতুন হয় নতুন। তো চাউণ্ডটো চব কেনেকৈ চেঞ্জ হৈ গৈছে, মানে নৰ্মেল গাড়ীতকৈ বহুত চেঞ্জ হৈ গৈছে। এইটো হৈছে নৰ্মেল চাউণ্ড।